এটা পিচিঅত এসন্ধ্যা। হেল্ল', মোৰ ফোনৰ ৰিচিভাৰত কাৰ ওঠৰ কপনিৰ শব্দ ৰৈ গ'ল? মই বিচাৰিছো তোমাৰ পনিয়ল বৰণীয়া সেই ওঠ, য'ত চাগে লাগি আছে হাঁহিৰ মুদ্ৰা এটা। হেল্ল', 052777। এবাৰ কোৱা না, পাগলৰ দৰে ঘূৰি নুফুৰিবা বুলি পুলিচে টহল দিয়া ৰাতিৰ বাট। এবাৰ কোৱা না, বেছিকৈ মদ নাখাবা, চিগাৰেট নাটানিবা, বিদ্যা শপত কাইলৈ জিৰাম তোমাৰ মায়াময় ছাঁত। এবাৰ কোৱা না, গুড নাইট মৰমৰ চুমা, কলেজ কেণ্টিনত লগ হ'ম দুপৰীয়া, ডিষ্টাৰ্ব নকৰিবা না, লুটিয়াই আছো পঢ়া টেবুলত হৃদয়ক বিজ্ঞাপনৰ পাত। হেল্ল', তোমাৰ ধুনীয়া নিদ্ৰা এটাৰ নামেৰে, সপোন এটাৰ নামেৰে মই লিখিম নে কবিতা? মেঘ বৰণীয়া চুলিৰ তলত তুমি খৰি কাঞ্জানিৰ দৰে ফুলিছা। আজি মোৰ কান্দিবৰ মন, কেৱল কান্দে। হালধীয়া নদীত যদি উপঙি থাকে তোমাৰ দুখৰ নাও, মাতিবা, মই সেই নাৱৰীয়া, তুমি কেতেকী হৈ বিনালিমা অৰণ্যৰ স্বপ্নকে দেখিম। হেল্ল', কাইলৈ তোমাক ফুচকা খুৱাম, কাইলৈ তোমালৈ ফিলচফিৰ নোটছ গোটাম, কাইলৈ তোমাৰ সৈতে মেটনি শ্ব' চাম, কাইলৈ তোমাক লৈ দৌল গোবিন্দলৈ যাম। কেৱল মোৰ ফোনৰ ৰিচিভাৰত ৰৈ যাবলৈ নিদিবা তোমাৰ ওঠৰ কপনিৰ শব্দ। মই আকুলতাৰে ৰৈ আছো এটা পিচিঅত এসন্ধ্যা।